মানুহে আপোনাৰ অনুপস্থিতিত কি কয় সেয়া জানিব লাগে নেকি? হয়, বন্ধু-বান্ধৱীসকল সঁচা কথা এটা কওঁ, বহু মানুহে নিজৰ জীৱনৰ অমূল্য সময় এটা কথাৰ পিছতে নষ্ট কৰে। মোৰ অনুপস্থিতিত কোনে কি কৈছে? কিন্তু প্ৰশ্নটো হ'ল সেয়া জানিলে সঁচাকৈ আপোনাৰ জীৱনত কিবা সলনি হ'ব নেকি? প্ৰথম কথা, যি মানুহে আপোনাৰ মুখৰ আগত ভাল কথা কয়, পিছত বেয়া কথা কয়, তেওঁলোকৰ সমস্যা আপোনালোকৰ নহয়। সেয়া তেওঁলোকৰ চৰিত্ৰৰ পৰিচয় হয়। দ্বিতীয় কথা, পৃথিৱীৰ কোনো মানুহে সকলোৰে প্ৰিয় হ'ব নোৱাৰে। যিমানে ভাল মানুহ আপুনি নহওক কিয়, কোনোবাই আপোনাক ভাল পাব আৰু কোনোবাই আপোনাক বেয়া পাব। এয়া হৈছে বাস্তৱতা। তৃতীয় কথা, মানুহে আপোনাৰ বিষয়ে কি কয় তাৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাই, কিন্তু আপুনি কি কাম কৰে, কেনেকৈ জীৱন যাপন কৰে, সেয়া আপোনাৰ সম্পূৰ্ণ আপোনাৰ হাতত থাকে। চতুৰ্থ কথা, বহু সময়ত যিসকলে আপোনাৰ সমালোচনা কৰে তেওঁলোকে গোপনে আপোনাক লক্ষ্য কৰি থাকে। সফল মানুহৰ বিষয়ে আলোচনা সদায় হয়। পঞ্চম কথা, যিদিনাখন আপুনি আনৰ মতামততকৈ নিজৰ লক্ষ্যক বেছি গুৰুত্ব দিব, সেইদিনাৰ পৰা জীৱন সলনি হ'বলৈ আৰম্ভ কৰিব। এটা সৰু শিক্ষা হয়, যদি কোনোবাই আপোনাৰ বিষয়ে বেয়া কথা কৈছে বুলি শুনে, লগে লগে প্ৰতিক্ৰিয়া নিদিব। নিজকে এটা প্ৰশ্ন সোধক, এই কথাটোৱে মোৰ লক্ষ্য আৰু মোৰ ভৱিষ্যত সলনি কৰিব পাৰিব নেকি? যদি উত্তৰ নাই বা হয়, তেন্তে সময় নষ্ট নকৰিব। শেষৰ কথা, সফল মানুহে সকলো উত্তৰ জবাব নিদিয়ে। কিছুমান উত্তৰ সময়ে দিয়ে, কিছুমান উত্তৰ সফলতাই দিয়ে। কমেণ্টত লিখিব, মই মোৰ লক্ষ্যত মন দিম, যদি আপুনি আনৰ কথাতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়ে। ভিডিঅ'টো ছেভ কৰক আৰু সেই বন্ধুজনলৈকে পঠিয়াওক যিজনে সদায় মানুহে কি ক'ব বুলি চিন্তা কৰি থাকে। তেওঁলোকে পঠিয়াই দিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ' মোক পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।